ইয়াত তো এইটো চাইডে আছে গেষ্ট হাউচ, এইফালে আছে। নমস্কাৰ, পুনৰ স্বাগতম জনাইছোঁ মই অন্য এটা ভিডিঅ'লৈ। সকলোৱে গম পাইছে যে আজি তিনিচুকীয়াতে আছোঁ। তিনিচুকীয়াৰ পৰা আজি যাম, লিডু যাম। তো আজিৰ ব্লগটো ভাল লাগিব, খুব ধুনীয়া হ'বলৈ গৈ আছে, চাই থাকিব ভিডিঅ'টো। ৰুমৰ পৰা আহিলোঁ, চাহ খাবলৈ আহিলোঁ। তো আৰু ইয়াত এটা কথা মই চাইছোঁ, আমাৰ বিশেষকৈ গোলাঘাট আৰু যোৰহাটত বস্তু যিমান দাম, বিশেষকৈ ভাত বা হোটেলৰ যি প্ৰাইচ, আমাৰ ৰুটিয়ে হওক বা মাংস ভাতেই হওক, বহুত দাম। মানে ইয়াৰ যিটো ব্ৰইলাৰ চিকেন লৈ পেলাই যিটো দাম, সেইটো আমাৰ তাত মানে ছাগলী মাংস পাই যাব ইমান দাম। আৰু মানে কি, কালি অলপ বজাৰত সোমালোঁ, তিনিচুকীয়া বজাৰত সোমালোঁ, আৰু দোকানীবোৰৰ মানে ইমান বিহেভিয়াৰটো ভাল নাপালোঁ। নাজানো আমাৰ লগতে হৈছে নে কি হৈছে, হ'ব পাৰে যে এনেকুৱাও কোনোবা পাইছে নি, কমেণ্ট কৰি জনাবচোন আপোনালোকে। আমি বৰ্তমান পালোহি মাৰ্ঘেৰিটা, আৰু প্ৰায় 7-8 কিলোমিটাৰমান গ'লে আমি পাম, লিডু পামগৈ। আৰু তাতে ষ্টেচনৰ ওচৰতে অকণমান কিবা এটা খাম, খাই মেলি আকৌ যামগৈ ভ্ৰান্তি বাবা টেম্পললৈ যামগৈ। আৰু বাকী দৃশ্যখিনি আপোনালোকক দেখুৱাবলৈ সম্পূৰ্ণ চেষ্টা কৰিম, আৰু তাৰ ইনফৰমেশ্যনখিনি দিবলৈও ভালদৰে চেষ্টা কৰিম। চাওক, লিডু পাইছোঁহি, এইখন পাহাৰখন। ইয়াত চাগে অলপ ঠাণ্ডাই হ'ব আমাৰ ছাইডতকৈ। কিমান ঠাণ্ডা হয় নাজানো, কিন্তু এতিয়া ৰ'দ দি আছে, গম পোৱা নাই। গধূলিয়ে গম পাম কিমান ঠাণ্ডা হ'ব। ইয়াত চাওক, এই গোটেই চব এইফালে যিমান দূৰলৈকে দেখিব সিমান দূৰলৈকে কৈলাশক, কিমান কৈলাশক। আমি পালোহি ইয়াত। তো এইটো চাইডে আছে গেষ্ট হাউচ, এইফালে আছে পাৰ্ক, তাৰপিছত এইফালে এখন দোকান আছে। তো আহিলোঁ, আহি মেলি গা ধুলোঁ, গা পা ধুই অকণমান ফ্ৰেছ হ'লোঁ। ফ্ৰেছ হৈ মেলি অকণমান আগলৈ ওলাই যাম এতিয়া। তাৰ আগত কেইটামান আপোনাৰ ইনফৰমেশ্যন দিব বিচাৰিছোঁ। ইয়ালৈ আপোনালোকে আহিলে মানে কি হয়, দিনত যদি সোনকালে আহে, বাহিৰত খাই বৈ আহিব, ইমান ইয়াত এইটো প্ৰব্লেম হয়। আৰু ইয়াত এখন দোকান আছে, তাতে আপুনি খোৱা বোৱাটো ব্যৱস্থা কৰি দিয়ে তেখেতলোকৰ অৰ্ডাৰটো দি দিলেই হ'ল। আপোনাৰ আছাম টুৰিজিমে আপোনাৰ গেষ্ট হাউচ বনাই দিছে, ইয়াত থকাটো ধুনীয়া সুবিধা আছে। কিন্তু এখেতলোকে যিটো মেইনটেনেঞ্চ কৰে, মেইনটেনেঞ্চৰ কাৰণে এটা সৰু এটা এমাউণ্ট লয়, সেইটো ইমান প্ৰব্লেম নাই। আৰু খোৱা বোৱাটোৰ কথা ক'লোৱেই, তো আপোনালোকে সোনকালে আহিলে অন্ততঃ বাহিৰত কিবা এটা আপোনাক খাই আহিব। এইডোখৰত মানে বিশেষ আপোনাৰ বহুত দোকান বা তেনেকুৱা বজাৰ তেনেকুৱা সুবিধা নাই। আপোনালোকে যেতিয়া ষ্টেচনত নামিব, লিডু ষ্টেচনত নামিব, যদি ট্ৰেইনেদি আহে, ষ্টেচনত নমাৰ পিছত অটো পায় বা আৰু তেনেকুৱা গাড়ীও ভাড়া কৰিব পাৰিব। গাড়ী ভাড়া কৰি পেলাই আপোনালোকে অলপ দাম দৰ কৰিব, কাৰণ আমি এতিয়া ইয়ালৈকে 200 টকাত আহিছোঁ, বা কিছুমান 300-400 এনেকুৱা ল'ব পাৰে। তো ইয়াৰ অহাৰ সুবিধা সেইটো। ইয়াৰ পৰিৱেশটো খুব সুন্দৰ, সেইফালে দেখিছে, আৰু এইফালৰ পৰা এইটো এনেকুৱা। আৰু এইফালেও কিবা সম্ভৱ এইটো চাইডে কিবা পাৰ্ক আছে, তো আছে যেন লাগিছে। তো অকণমান পিছতকৈ যাম, অকণমান আগৰ পৰা আহোঁ, অকণমান চাই আহোঁ জেগাডোখৰ। ইয়াৰ পৰিৱেশটো খুব সুন্দৰ। আৰু এটা কথা, এই মন্দিৰভাগৰ বিষয়ে মই যিমানটো পাৰোঁ A to Z, থকা খোৱা অহা যোৱা যিমান যি হয়, তো মন্দিৰ ভিতৰৰ কথা বাকী যিমানটো পাৰোঁ আপোনালোকৰ ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰিম। তো ভিডিঅ'টো চাই যাব। ইয়াৰ যিমান ঘৰ দেখিছোঁ প্ৰায় চাংঘৰ, আৰু দেখিও ভাল লাগিছে। আৰু গাঁওখনৰ পৰিৱেশটো খুব ঠাণ্ডা পৰিৱেশ। এইফালে পাহাৰকেইখন চব কি ধুনীয়া লাগিছে ইয়াৰ পৰা দেখিবলৈ। তো এইটো কেমেৰাত কিমান ভাল লাগিছে নাজানো, কিন্তু ইয়াৰ পৰা ওচৰৰ পৰা কিন্তু বহুত ধুনীয়া লাগিছে দেখিবলৈ। এইডোখৰ পৰা কিমান ধুনীয়া লাগিছে গোটেই পাহাৰকেইখন চব। হয়তো কেমেৰাত সেই ফিলটো নাপাব, তো সেই ফিলটো পাবলৈ হ'লে আহিব লাগিব আপোনালোক। আমি যিটো ৰুমত আছোঁ, অৰ্থাৎ আছাম টুৰিজিমৰ যিটো গেষ্ট হাউচ আছে, গেষ্ট হাউচটো অকণমান দেখাই দিছোঁ। খুব সুন্দৰ একচুৱেলি। আমি তিনিচুকীয়া যিটো ৰুমত আছিলোঁ, প্ৰাইভেট যিখন হোটেলত আছিলোঁ, তাতকৈ বহু গুণৰ ভাল। এতিয়া চাওক, এইফালে এইটো ৰুম হয়, এইফালে এইটো পৰ্টিকৰ নিচিনাকৈ ধুনীয়াকৈ চোফা আছে, জেগা আছে। তাৰপিছত এইফালে এইটো চাইডে এটা বেলকনি আছে। তো এতিয়া বাৰু আন্ধাৰ হ'ল, তথাপিও মই অকণমান দেখাই দিছোঁ। এইটো লাইটটো দি দিছোঁ, এইফালে লাইটটো নজ্বলে। এইফালে এইটো এটা বেলকনি আছে এইফালে। তাৰপিছত এইফালে
এইফালে আছে, এইফালে এটা বেলকনি আছে, এইফালে আছে। সেইটো এটা গেষ্ট হাউচ আছে, তাতো মানুহ আছে। এইফালে আছে, তাৰপিছত এইফালে একদম এইফালে দেখিছে ন দুৱাৰখন যে, এইফালে একদম পোনে পোনে আছে কেইটামান। তাৰপিছত বাকী ৰাতিৰ ভিউটো এনেকুৱা, বাকী বেয়া লগা নাই, ভালে লাগিছে। এইফালে আছে বাথৰুম, এইফালে বাথৰুম আছে, এইটো গিজাৰ এইফালে। খুব ভালে মেইনটেনেঞ্চ বুলি ক'ব লাগিব, ইমান বেয়া নহয় মেইনটেনেঞ্চ। খালি খোৱা বোৱা অলপ প্ৰব্লেম আছে, কিন্তু খোৱা বোৱা আপোনালোকে যদি আকৌ এবাৰ কৈছোঁ, যদি দিনত আহে বাহিৰত খোৱা বোৱা কৰি আহিব, আৰু ইয়াত আপোনাৰ ৰাতিৰ কাৰণে অৰ্ডাৰ দিলে খোৱাৰ ব্যৱস্থা আছে। আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। পুনৰ আকৌ ৰাতিপুৱাৰ পৰিৱেশ দেখাম। মন্দিৰলৈ যাবলৈ আছে, বাবাৰ লগত কথা পাতিবলৈ আছে, আৰু বাকী বস্তু অলপ আপোনালোকক দেখাবলৈ আছে। কাইলৈ ভিডিঅ'টো সমাপ্ত হ'ব। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। যদি চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।